গাইজ আজিৰ ব্লগটো মই ইভিনিং এতিয়া 5:30 হৈছে 5:30 পৰাই ষ্টাৰ্ট কৰিছোঁ স্কুলৰ পৰা আহি অকণমান ভাব আছিলে কামবোৰ কৰি ৰুম চুম চাফা কৰিলোঁ তাৰপিছত গা পা ধুলোঁ ধুই চাকি জ্বলাই তাৰপিছত এতিয়া আৰু অকণমান বহিছোঁ এনেকৈ বিচনাতে তাৰপিছত অলপ পিছত কিটচেনলৈ যাম আৰু কিটচেনলৈ গৈ কিটচেনতো অকণমান কাম আছেই তাৰপিছত কিটচেনলৈ গৈ তাৰপিছত চাহ বনাম আৰু কিবা এটা সৰুকৈ চাহৰ লগত বনাই এইটো খাই ল'ম তাৰপিছত অকণমান ৰেষ্ট লৈ আকৌ ভাত বনাব হ'ব ভাতটো আছেই ভাতৰ লগত কিবা এটা চব্জি মই লৈ আহিছোঁ মই চব্জি লৈ আনিলোঁ এইবোৰ চব্জি দেখিছেনে এইটো জাতিলাও বেঙেনা আছে সৰিয়হৰ ফুল আছে এইবোৰ বিস্কুট চিপছ কিবা কিবি যিবোৰ আৰু লাগতিয়াল বস্তু সেইবোৰ লৈ আনিছোঁ তাৰেই মই হেৰি কৰি কিবা এটা বনাই মাছো আছে মাছ ফ্ৰাই আছে ফ্ৰিজত চ' মাছ ফ্ৰাই কৰি এয়া মাছ মই ঢাকি থৈ দিছোঁ আৰু এই মাছ এয়া মাছ মই বনাই খাব